নমস্কাৰ কিমকিছ কিচেনলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই খুবেই ধুনীয়া এটা ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। সেইটো হৈছে চাহি পটল। এই চাহি পটলৰ ৰেচিপিটো খুবেই টেষ্টি হয় খাবলৈ। পটল নোখোৱাসকলেও পটল খাবলৈ আৰম্ভ কৰিব। এইটো ৰেচিপি বনাবৰ কাৰণে মই লৈছোঁ কেইটামান পটল। এতিয়া মই পটলকেইটা বাকলিটো এনেদৰে চুচি লওঁ। পুৰা গুচাই দিয়া নাই, কাটি লোৱা নাই, দেখিছে, চুচি লৈছোঁ। এইদৰে চুচি লৈছোঁ মই। এতিয়া মই ওপৰৰ পৰা আধা আৰু সিটো ছাইডৰ পৰা আকৌ আধা এনেকৈ কাটি যাম। একেবাৰে ফালি দিয়া নাই, দেখিছে কেনেদৰে। আপোনালোকে এইদৰেও কৰিব পাৰে, ফুটাই ফুটাই। মই এনেদৰে কৰি লৈছোঁ কিয় নিমখখিনি যাতে খুব ভালকৈ পটলৰ ভিতৰত সোমাই যায়। এতিয়া মই গোটেইকেইটা পটল এইদৰে কৰি লৈছোঁ। আৰু গ্ৰেভি বনাবৰ কাৰণে মই লৈছোঁ এয়া পিঁয়াজ, পিহনাত পিহি লৈছোঁ। আদা নহৰু পেষ্ট লৈছোঁ। বিলাহী এটা পেষ্ট কৰি পিউৰি বনাই লৈছোঁ। এয়া লৈছোঁ দৈ। এতিয়া মই কাজু, মগজ আৰু আফুগুটি এটা খুব ধুনীয়া মিহি পেষ্ট বনাই লওঁ। তাৰ কাৰণে মই এয়া লৈছোঁ কাজু, ব্ৰকেন কাজু লৈছোঁ। আপোনালোকে গোটা কাজুও ল'ব পাৰে। এয়া লৈছোঁ মই মগজ, ৱাটাৰমেলন চিড। এয়া আফুগুটি, পপি চিড। ভালদৰে পিহি এয়া পেষ্ট বনাই ল'লোঁ মই। এতিয়া গুড়ি মছলাৰ ভিতৰত লৈছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি আৰু নিমখ। এতিয়া মই পটলকেইটা ভালদৰে ধুই ইয়াত অলপ 10 মিনিটমানৰ কাৰণে নিমখ সানি থ'ম। তেতিয়া পটলকেইটাৰ ভিতৰলৈকে নিমখখিনি সোমাই যাব। 10 মিনিট হোৱাৰ পিছত মই কেৰাহীত এয়া তেল লৈ লৈছোঁ। তেল অলপ সৰহকৈ লৈছোঁ, আপোনালোকে দেখিছে, কাৰণ মই ইয়াত এতিয়া পটলকেইটা ফ্ৰাই কৰিম। এয়া পটলকেইটা দি দিলোঁ মই তেলত। ভালদৰে ভাজি লওঁ। ইলুটি শিলুটি কৰি দিম যাতে ভালদৰে দুইফালৰ পৰা ভাজ খাই আহে। পটলকেইটা আগতে ভাজি লোৱাৰ কাৰণ হৈছে গ্ৰেভিত পটল সিজোতে নহ'লে বহুত সময় ল'ব। এয়া মোৰ ভজা হৈছেই। মই গোটেই পটলকেইটা এনেদৰে ভাজি লৈছোঁ। এতিয়া এই একেখিনি তেলতে মই পিহি লোৱা পিঁয়াজখিনি দি দিম। আৰু অলপ ভালদৰে লৰাই খাবলৈ দিম। এয়া পিঁয়াজ ভাজি লৈছোঁ। পিঁয়াজ গল্ডেন ব্ৰাউন হোৱাৰ সময়তে মই এতিয়া আদা নহৰু দি দিছোঁ। এয়া আদা নহৰু দিলোঁ। এতিয়া আদা নহৰুখিনি কেঁচা কেঁচা গোন্ধটো নোহোৱা হোৱালৈকে আপোনালোকে ভাজি থাকিব। এয়া মই ভাজি লৈছোঁ। ভজা হৈছেই, প্ৰায় তেল ওলাইছেই। ইয়াত মই এতিয়া বিলাহী পেষ্টখিনি দি দিলোঁ। আকৌ অলপ ভালদৰে মিহলাই লৰাই ভাজিম। মছলা ভাজোঁতে এটা কথা মন কৰিব, যাতে কাষেদি তেলখিনি ফুটি উঠে, তেতিয়া জানিব যে মছলা ভজা হৈ গৈছে। তেল ফুটি উঠিছে। ইয়াতে মই এতিয়া গুড়ি মছলাখিনি একেলগে দি দিছোঁ। আকৌ অলপ ভালদৰে লৰাই ভাজি লওঁ।
মছলাটো ভালকৈ ভজাৰ ওপৰতে গ্ৰেভিটো খুব টেষ্ট হয়। এতিয়া মই ইয়াত দিলোঁ কাজু মগজ আৰু আফুগুটিৰ পেষ্টখিনি। আকৌ ভালদৰে অলপ ভাজিম লৰাই। অলপ নিমখ এতিয়া দি দিছোঁ। নিমখ সোৱাদ অনুসৰি ল'ব, অলপ কমাই ল'ব কাৰণ পটল ভাজোতে নিমখ দিয়া হৈছিলেই। ইয়াত মই ফেটি লোৱা দৈখিনি দি দিলোঁ। গ্ৰেভিত দৈ দিওঁতে সদায় ফেটি ল'ব, তেতিয়া গোটা গোটা উঠি নাথাকে, মিলি যায় ভালদৰে। দৈৰ পৰাও তেল এৰিবলৈ আৰম্ভ কৰিব এতিয়া। এয়াও তেল ওলাইছে কাষেদি, মানে আমাৰ মছলাখিনি ভজা হৈছে। এই মছলাখিনিত মই এতিয়া অলপ চেনি দি দিছোঁ। এয়া অকণমান চেনি দিলে খুব ভাল লাগে সোৱাদটো, কাৰণ এইটো চাহী পটলৰ ৰেচিপি হয়। দৈ, মগজ, কাজু এইবিলাক থাকে, সেইকাৰণে মিঠা মিঠা টেষ্টটো হ'লে খুবেই ভাল লাগে। আপোনালোকে যদি দিব নোখোজে নিদিবও পাৰে, মোৰ কিন্তু ভাল লাগে, মই সদায় দিয়ে দিওঁ। আৰু এতিয়া মই এই মছলাখিনিতে পটলকেইটা দি দিলোঁ। ভালদৰে মিহলাই লওঁ। ইয়াত মই এতিয়া কাজু মগজ আফুগুটি পিচি লোৱা বাতিটোতে অলপ পানী মিহলাই দি দিছোঁ। এইখিনিতে মই এতিয়া ঢাকনখন মাৰি 5 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। এয়া চাগে সিজিছেই। বেছি সময় নালাগে এতিয়া, কাৰণ পটলখিনি আগতে ভাজি লৈছিলোঁ। এই সিজিছেই। ধুনীয়া ৰং এটা ওলাইছে। এতিয়া মই ইয়াত বাটাৰ অলপ দি দিলোঁ। আপোনালোকে ঘিউ দিব পাৰে, ক্ৰীমো দিব পাৰে। নামটোৱে চাহী পটল, গতিকে ইয়াত বাটাৰ, ঘিউ, ক্ৰীম এইবিলাক থাকিলে ভালেই লাগিব খাই। আৰু এয়া মোৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল। পটল বেয়া পোৱা লোকেও আজিৰ পৰা চাগে পটল খাবলৈ আৰম্ভ কৰিব। আপোনালোকে যদি আগতে এই ৰেচিপিটো বনাই খোৱা নাছিলে, তেতিয়াহ'লে বনাই আজি খাই চাবচোন। ভাত, ৰুটি, নান, ফ্ৰাইড ৰাইচ সকলোৰে লগতে ভাল লাগে খাই। যদি মোৰ এই ৰেচিপিটো আজি আপোনালোকৰ ভাল লাগিলে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ এই চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ ৰেচিপিটো। পুনৰ নতুন নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ